কেলা লেংটা হৈ নাচিব নোৱাৰোঁ কাৰণে হয়তো আপোনালোকে নাচায় নেকি বাৰু ইউটিউবত। এই ভিডিঅ'টো ফেচবুকত 1 মিলিয়ন ভিউজ হ'ব এতিয়া। ভিডিঅ'টোত কিবা এটা আছে ন, সেইটো কাৰণে মিলিয়ন ভিউজ হ'বলৈ গৈ আছে। আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ইউটিউবত আপোনালোকে ভিডিঅ'টো এবাৰ চাওক, একদম শেষলৈকে চাওক, তাৰপিছত গম পাব। ভাই পানী আছে, পানী সেয়া চাওক, মৰিগাঁৱৰ এডল যুৱকৰ আকাশ চুবৰ মন দেখা পাইছে। এনেকে নদীৰ পাৰত তেওঁলোকে জিমনাষ্টিকৰ প্ৰেক্টিচ কৰি আছে। চাওক নদীৰ পাৰত দেখা পাইছে, সেয়া চাওক। যিহেতু প্ৰেক্টিচ কৰিবলৈ তেনেকুৱা বিশেষ তেওঁলোকৰ জেগা নাই, গতিকে চাওক তেওঁলোকে সেয়া নদীৰ পাৰতে পুৰা ফুল প্ৰেক্টিচত ব্যস্ত হৈ আছে। আৰু কোনোবাজনে যদি বেক ফ্লিপ মাৰিছে তো কোনোবাজনে ফ্ৰণ্ট ফ্লিপ মাৰিছে, আৰু কোনোবাজনে যদি ফ্ৰণ্ট ফ্লিপ মাৰিছে তো কোনোবাজনে হেণ্ড স্প্ৰিং মাৰিছে উইদাউট এনি প্ৰপাৰ ট্ৰেইনিং। গম পাইছেতো। চাওক ৰাইজ, দুখীয়া আৰু দৰিদ্ৰতাই যে মানুহৰ টেলেণ্টৰ যে হেঙাৰ হ'ব নোৱাৰে, সেই বস্তুটোৰ উচিত উদাহৰণ, উচিত নিদৰ্শন আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখাই দিম। বহুত বেছি দুখীয়া ঘৰৰ ল'ৰা হয়, তথাপিতো সিহঁতৰ যি মনোবল, এই মনোবল দেখিলে আপোনালোকেও পাগল হৈ যাব। তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ গুঞ্জু ব্লগৰ অন্য এটা ভিডিঅ'লৈ। সেই চাইকেল চলাই গৈ থকা ল'ৰাটোৰ পৰাই আজিৰ আমাৰ কাহিনী আৰম্ভ হ'ব। এনেকৈ গাঁৱৰ মাজে 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 গৈ গৈ ইহঁতৰ লগত পৰাগ সি চাইকেলৰ পৰা আহি গাড়ী পালেহি। আৰু বাকী কি নাম আছিল তোমাৰ? ৰাজা। আৰু তোমাৰ? ৰাহুল। আৰু তোমাৰ? সঞ্জীৱ। তো এই ইহঁত গোটেইকেইটা ইয়াতে 4টা আছে, আৰু কেইটা আছে টোটেল? 5টামান আছে। মানে ইহঁতৰ এটা গ্ৰুপ আছে আল্টিমেট ষ্টাৰ্ছ বুলি পেলাই মই ক'লো। এতিয়া কি কৰি সিহঁতে মই দেখাই আছোঁ আপোনালোকক। এটা ছুপাৰ ডুপাৰ টেলেণ্টেড টিম হয় সিহঁতে। মানে কি কৰে, নদীৰ পাৰত এনেকৈ পথাৰৰ মাজত মানে ইহঁতে প্ৰেক্টিচ কৰে মাৰ্চিয়েল আৰ্টছ আৰু জিমনাষ্টিক্সৰ। মানে বুজি পাইছেনে? মানে এই যে টাইকাণ্ডো কমফু এনেকুৱা টাইপৰ, মানে এটা বম আল্টিমেট ভিডিঅ' হ'বলৈ গৈ আছে। গম পাইছেনে? তো ভিডিঅ'টো একদম শেষলৈকে চাব দিয়ক। তোমালোকে কিমান দিনৰ পৰা প্ৰেক্টিচ কৰি আছা এনেকৈ? মোৰ 2 বছৰমান হৈছে। 2 বছৰমান হৈছে। দাদাহঁতৰ মানে 6 বছৰমান হৈছে। 6 বছৰমান হৈছে। 6 বছৰৰ পৰা এনেকৈ প্ৰেক্টিচ কৰি আছে। আচ্ছা। আৰু এজন এক্সপাৰ্ট আহিছে, কি নাম তোমাৰ? জাহ্নৱ। তো জাহ্নৱে মাৰিব এবাৰ। কি মাৰিবা প্ৰথম? বেকফ্লিপ। অ'কে দিয়া, অ'কে, বেষ্ট অফ লাক। মজা মজা ভাই মজা। তো দেখা পালে জাহ্নৱৰ বেকফ্লিপ। আৰু এইটো চাওক, মানে ইহঁত গোটেইকেইটা না এটা বেলেগ টাইপৰ মাল হয়। মানে বুজি পাইছেনে? ইহঁতে যদি ভালকৈ সুবিধা পায় ন, ইহঁতে মানে ফালি দিব, বিদ্যা কৈছোঁ, ফালি দিব। আৰু এটা গুড নিউজ, এই যি পৰাগক যে দেখা যে পাইছে, পৰাগে অনেক বুলি যিখন আয়ুষ্মান খুৰানাৰ চিনেমা আছিল তাতো মানে অলপ অভিনয় কৰিছে দিয়ক, হয় নাই? আৰু কিবা অফাৰ চফাৰ আহিছে নেকি বলিউডত? আহে বাৰু। কিয় যোৱা নাই? এক্সাম হৈ আছিল যে, পৰীক্ষা চলি আছিল, মানে ঘৰৰ প্ৰব্লেম হৈছিল। আচ্ছা আচ্ছা আচ্ছা। আৰু এবাৰ জাহ্নৱে মাৰিব হেণ্ড স্প্ৰিং। তো কেনেকুৱা হেণ্ড স্প্ৰিং মাৰিছে দেখা পাইছে। টাইগাৰ শ্ৰফে মানে সেই একেই হেণ্ড স্প্ৰিঙে পূৰা মাৰি থাকে। মই ইনষ্টাগ্ৰামত দেখা পাই থাকোঁ, আপোনালোকেও দেখে চাগে। মিলিয়ন ভিউজ। কিন্তু ইহঁতে চাওক পথাৰত এনেকৈ বনৰ ওপৰত, নদীৰ পাৰত, বালিত এনেকুৱা ধৰণৰ কলাবিলাক কৰি আছে। তো সঁচাকৈ মানে শলাগ ল'বলগীয়া দিয়ক। আমাৰ অসমৰ ল'ৰা, আমাৰ গাঁৱৰ ল'ৰা, কোনো কোনে কম নহয়, বুজি পাইছেতো। শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, আৰু লাইক এটা কৰি আৰু কমেণ্ট এটা জনাওক। তোমালোকে ক'ৰ পৰা শিকিছা এইবোৰ? আমাৰ দাদা এজন আছে। আচ্ছা, সেই শিকাইছে আৰু আমাক। আচ্ছা, দাদাই শিকাইছিলে। তেনেকুৱা বিশেষ কোনো আনুষ্ঠানিকভাৱে কোনো গুৰু নাই নেকি? দাদাইও নিজে শিকিছে মানে। আচ্ছা আচ্ছা, নিজে চাই শিকিছে ন? তো এবাৰ চিন্তা কৰক, তেওঁলোকে নিজে চাই মোবাইলত চাই ইমানখিনি যদি শিকিব পাৰে, তেওঁলোকৰ যদি এজন প্ৰপাৰ গুৰু থাকে তো কিমানখিনি আগবাঢ়িব পাৰে। আজিকালি অসমীয়া চিনেমাবিলাকত আপোনালোকে দেখিব পাইছে লাহে লাহে একশ্যন চিনেমাবিলাক আমাৰ আহিবলৈ আৰম্ভ কৰিছে অসমীয়া চিনেমা জগতত। বলিউডৰ কথাটো মই নকওঁৱেই। তো এওঁলোকৰ নিচিনা যি এনেকুৱা টাইপৰ ছুপাৰ টেলেণ্টেড যিসকল ল'ৰা আছে ন, এওঁলোকে যদি আগন্তুক আমাৰ অসমীয়া চিনেমা জগতত গৈ অলপ যদি কিবা কিবি একশ্যন চিনেমাত যদি সোমাব পাৰে, তো এবাৰ চিন্তা কৰি চাওক আমাৰ অসমৰ যিটো ইণ্ডাষ্ট্ৰি, অসমীয়া যিটো চিনেমা ইণ্ডাষ্ট্ৰি কিমান ডেভেলপ হ'ব একশ্যন চিনেমাৰ ক্ষেত্ৰত। মানে পুৰা চাইনিজ একদম চাউলিন টেম্পল টাইপ নেকি? চাইনিজ একশ্যন কৰিব জানা নেকি? জানা ন? অলপ দেখাব লাগিব এতিয়া। অ'কে। আচলতে ক'বলৈ গ'লে মানে ইহঁতৰ মাজত টেলেণ্টৰ অভাৱ নাই, বুজি পাইছেনে? কিন্তু উচিত প্লেটফৰ্ম আৰু সুবিধাৰ অভাৱত মানে ইহঁতে এনেকৈ গাঁৱৰ ভিতৰত সোমাই আছে। তো এতিয়া যোনে ভিডিঅ'টো চাই আছে মানে, তো আপোনালোকে যদি এনেকৈ সিহঁতক অলপ প্লেটফৰ্ম দিব পাৰে, মানে যি বা অসমীয়া চিনেমা জগতৰ যদি কোনোবা আছে তো সিহঁতে যদি দিব পাৰে, চাওক না কি মজাকৈ তেওঁলোকে একশ্যন কৰি আছে। চাওক না এই একশ্যন চিনটো চাওক, তাৰপিছত আপোনালোকে এবাৰ চিন্তা কৰক এনেকুৱা টাইপৰ একশ্যন চিনেমা যদি বনাব পাৰে আপোনালোকে, তো কেনেকুৱা চলিব, কমাৰ্চিয়েলি কেনেকুৱা ছাকচেছ হ'ব।
তেওঁলোকে প্ৰেক্টিচ কৰিবৰ কাৰণে তেনেকুৱা কোনো উচিত জেগা নাই সেইবাবে তেওঁলোকে এনেকৈ নদীৰ পাৰত এনেকুৱা ফিল্ডত একচুৱেলি এখন কোনো তেনেকুৱা ফিল্ডো নহয় এখন হৈ গ'ল নদী আৰু নদীৰ পাৰৰ এটা সৰু জেগা ইয়াতে তেওঁলোকে এনেধৰণে প্ৰেক্টিচ কৰি আছে সমৰ কলা এয়া চাওক এয়া পূৰা নদী পাৰৰ এয়া বালি চাওক দেখিছে তো বালিতে তেওঁলোকে মানে তেওঁলোকৰ যি প্ৰেক্টিচ আছে প্ৰেক্টিচ কৰা জেগাটো তেওঁলোকে ধুনীয়াকৈ বনাই লৈছে বনাই মানে কি আৰু নেচাৰেলি ইয়াতে বনি আছে তো ইয়াতে যাতে জঁপিয়ালে তেওঁলোকে দুখ নাপায় সেই গতিকে মানে নদীৰ পাৰৰ বালিত আহিছে কিন্তু এই একে প্ৰেক্টিছে যিসকল অভিজাত ঘৰৰ মানে যিসকল সন্তান আছে তেওঁলোকে 5 ষ্টাৰ জিমৰ ভিতৰত কৰে টাইগাৰ শ্ৰফেও এনেকুৱা ধৰণৰ যিবোৰ বেক ফ্লিপ আছে ফ্ৰণ্ট ফ্লিপ আছে বা হেণ্ড স্প্ৰিং যিবোৰ মানে কোৱা হয় যাক তো সেইবিলাকো কৰি থাকে আপোনালোকে দেখা পাই থাকিছে ইনষ্টাগ্ৰামত টাইগাৰ শ্ৰফৰ তো সেই একে বস্তুবিলাকে তেওঁলোকে ইয়াতে নদীৰ পাৰত কৰি আছে যিহেতু তেওঁলোক দুখীয়া তেওঁলোকৰ তেনেকুৱা কোনো সাধন নাই য'ত তেওঁলোকে প্ৰেক্টিচ কৰিব পাৰে সেই গতিকে এনেধৰণে নদীৰ পাৰত কৰি আছে এতিয়া কথা হ'ল আপোনালোকে ইহঁতক কিমান মৰম দিব চাওক আমাৰ অসমততো আজিকালি দৰ্শকৰ অভাৱ নাই ইউটিউবাৰো অভাৱ নাই আজিকালি অসমত আপোনালোকে ভাত খোৱা মাছ খোৱা কাৰোবাৰ মাইকী কাৰোবাৰ তাত পলাই যোৱা কিবা পেপে চেপে এইবিলাকত আপোনালোকে হাজাৰ হাজাৰ মিলিয়ন মিলিয়ন আপোনালোকে ভিউজ দিব পাৰে কিন্তু অসমৰ এই খাটি খোৱা দুখীয়া এই ডেকা ল'ৰাকেইটাক আপোনালোকে কিমানখিনি মৰম দিয়ে কিমানখিনি ছাপৰ্ট দিয়ে সেই বিষয়টো হ'ব এতিয়া লক্ষণীয় বিষয় কাৰণ ইহঁতৰ তাতে কোনো তেনেকুৱা ধৰণৰ সাধন নাই কোনো একো ছাপৰ্ট পোৱা নাই চাওক একদম নদীৰ মাজত আপোনাৰ কোমল বালিত তেওঁলোকে প্ৰেক্টিচ কৰি আছে বুজি পাইছে টাইগাৰ শ্ৰফক টক্কৰ দিব পৰা টেলেণ্ট দেখিছেতো তো ইয়াত মানে প্ৰেক্টিচ কৰিলে আমি বহুত কষ্ট পাওঁ কষ্ট পালেও মানে অলপ মানে তেওঁ নোপোৱা যেন থাকোঁ আৰু আচ্ছা আচ্ছা অভ্যাস হৈ গৈছে মানে সেইখিনি কষ্ট পালে একোৱে নহয় মানে আচ্ছা 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 সঁচাকৈ কাৰণ তেওঁলোকে যিটো কষ্ট কৰি থাকে সেইখিনি ইয়াতে যিটো কষ্ট হৈ আছে সেইখিনি মানে তেওঁলোকৰ কাৰণে একোৱে নহয় এটা প্ৰত্যেকজন ব্যক্তি যে প্ৰত্যেকজন যুৱক যে দেখা যায় পাই যে আছে প্ৰত্যেকজন যুৱকে হৈ গ'ল দৰিদ্ৰ সীমাৰেখা তলৰ ঘৰ কোনোবাই যদি দিন হাজিৰা কৰিছে কোনোবা দোকানত থাকি পেলাই সৰু সুৰাকৈ নিজৰ মানে ঘৰ চলাই আছে ন তুমি কি কাম কৰি আছা এতিয়া পঢ়ি আছা তুমি কিবা কাম কৰি আছা কৰোঁ মিস্ত্ৰী কামো কৰোঁ আজিকালি তাৰপিছতে ঘৰটো প্ৰায় ৰন্ধা বঢ়া বা বাকী চব কাম মই কৰোঁ আচ্ছা আচ্ছা আৰু তুমি মই পঢ়ি আছোঁ বৰ্তমান পঢ়ি আছে তো দেখা পাইছে দুজন মানে পঢ়ি আছে আৰু দুজন মানে তেনেকৈ দিন হাজিৰা বা মিস্ত্ৰী কাম বা এনেকুৱা কিবা কিবি কাম কৰি পেলাই ঘৰ চলাই আছে তো ইহঁতক দেখি দেখি মোৰ ফুল জোচ আহি গৈছে তো মই জঁপিয়াম এতিয়া ৰ'ব চবেই জোচ দে কৈ বাদ নেই মই তাৰমানে এইটো এনেকৈ ঘূৰিব নোৱাৰোঁতো গতিকে ডাইৰেক্টে মাৰিছোঁ আৰু এতিয়া লাষ্টত সিহঁতৰ একশ্যন কেইটামান চাই পেলাই ভিডিঅ'টো সামৰিম আৰু ৰ'ব চাওক ঐ ভাই ঠিকে আছাতো জোচ ভাই ভাই পানী আছে পানী পানী পালেগে কি হ'ল ভাই তুমি গমেই পোৱা নাছিলা নেকি পানী আছিল যে নাই মাৰি গৈ থাকিলো আচ্ছা আচ্ছা তো এয়া আছিলে মৰিগাঁৱৰ আল্টিমেট ষ্টাৰ্ছ তো তেওঁলোকে সঁচাকৈ আল্টিমেট কাম কৰি আছে এনেকৈ নদীৰ মাজত নদীৰ পাৰত বালিত প্ৰেক্টিচ কৰি আছে তো কোনোবাই যদি এই ভিডিঅ'টো চাই আছে মানে তো তেওঁলোকক যদি অকণমান কিবা প্লেটফৰ্মৰ যোগাৰ কৰি দিব পাৰে তো বহুত বেছি ভাল হ'ব লগতে অসমীয়া একশ্যন চিনেমাবিলাকত যদি তেওঁলোকক চান্স দিয়ে তো তেওঁলোকে সঁচাকৈ মানে আল্টিমেট কাম কৰি দেখাব দিয়ক না কি য়েছ তো দিয়া আজিলৈ বাই বাই